Hello friends, স্বাগতম জনাইছো আকৌ এটি নতুন ভিডিও লৈকে friends আজি আমি আলোচনা কৰিম অসম বুৰঞ্জীৰ জয়ন্তীয়া ৰাজ্য কছাৰী ৰাজ্য খামটি ৰাজ্য আৰু সিংফো ৰাজ্যৰ বিষয়ে friends এইখিনিতে কৈ থো আমি অসম বুৰঞ্জীৰ বিষয়ে ভালে কিটা ভিডিও ইতিমধ্যে আপলোড কৰিছো যদি চোৱা নাই তেতিয়া হলে প্লেলিষ্টত গৈ গটে কিটা ভিডিও চাব পাৰিব friends আহক আজি আমি ভিডিওটোৰ মাজলৈ যাও তো জয়ন্তীয়া ৰাজ্য প্ৰতিষ্ঠাতা আছিল পৰ্বতৰায় মাতৃপ্ৰধান সমাজ ব্যৱস্থা আছিল ওকে জয়ন্তীয়া সকলৰ মাতৃপ্ৰধান সমাজ ব্যৱস্থা আছিল নেক্সট চাব কছাৰী ৰাজ্য অসমৰ অতি প্ৰাচীন অধিবাসী হয় বড়ো কছাৰীসকল তিব্বতীয় মংগোলীয় গোষ্ঠীৰ মানুহ আহোমসকল অসমলৈ অহাৰ সময়ত কছাৰীসকলে ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰে পূবৰ দিখৌ নৈৰ পৰা পশ্চিমৰ কলঙলৈ বিস্তৃত অঞ্চল ৰাজত্ব কৰিছিল নেক্সট চাব আহোম ৰজা প্ৰতাপ সিংহৰ সমসাময়িক আছিল কছাৰী ৰজা যশোমানিক গোবিন্দ চন্দ্ৰ আছিল কছাৰীসকলৰ শেষ ৰজা 1832 চনৰ 14 আগষ্টত ইংৰাজে কছাৰী ৰাজ্য অধিগ্ৰহণ কৰে ওকে নেক্সট চাব খামটি ৰাজ্য আদিতে তেওলোক চীনৰ বাসিন্দা আছিল ওকে নেক্সট সিংফো ৰাজ্য আদি বাসস্থান আছিল ব্ৰহ্মদেশ म्यांमार নেক্সট বাৰভূঞা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল বাৰভূঞা সকলৰ এজন সুযোগ্য বংশধৰ তো फ्रेंड्स আজিৰ ভিডিওটো ইমানখিনিয়ে অলপ শৰ্ট হৈছে কাৰণ এইখিনি যি ৰাজ্য আছে এই ৰাজ্যবোৰৰ পৰা এইখিনি ডাটাই আটাইতকৈ ইম্পৰ্টেন্ট ডাটা হয় হেহে আজি ভিডিওটো কিছু শৰ্ট হৈছে তো फ्रेंड्स আহি আছে আহোম বংশৰ ৰাজত্বৰ বিষয়ে যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ অসম বুৰঞ্জীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বংশ আহোম বংশ আৰু আহোম বংশৰ ৰাজত্বৰ আহোম ডাইনেষ্টিৰ যিখিনি সময়ছোৱা সেই সময়ছোৱাৰ ওপৰত যেটো ভিডিও আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিওটো আহি আছে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগৰ কোনো ধৰণৰ ভিডিও মিছ নহয় তাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ